29 মাৰ্চ তাৰিখে আমি ছাত্ৰ দিৱস হিচাপে পালন কৰিম সমগ্ৰ ৰাজ্যতে আৰু যেটো উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্মদিন সেই জন্মদিনটোত ৰাজ্যিক ভিত্তিত এটা অনুষ্ঠান হ'ব আৰু মহাবিদ্যালয় আৰু বিদ্যালয় পৰ্যায়ত অনুষ্ঠান হ'ব এডুকেশ্যন ডিপাৰ্টমেণ্টে তাৰ নটিফিকেশ্যন দিব কিন্তু গুৱাহাটীত আমি যিখন ৰাজ্যিক ভিত্তিত অনুষ্ঠান পাতিম তাতে ছাত্ৰসকলৰ কল্যাণৰ বাবে গ্ৰহণ কৰা বহুবোৰ আঁচনিৰ সুফল আমি সিদিনাখন সেই সভাৰ পৰাই ৰাজ্যৰ ছাত্ৰ ছাত্ৰী সমাজক দিবৰ বাবে চেষ্টা কৰিম বিশেষকৈ মই এটা এনাউন্স কৰিছিলোঁ যে পোষ্ট গ্ৰেজুৱেটত পঢ়া ছোৱালীসকলক ঘৰৰ পৰা অহা যোৱা কৰাৰ খৰচটো আমি দিম মাহত 1000 কৰি 10000 টকা সেই পুঁজিটো আমি আগবঢ়াই দিম সিদিনাখন ছাত্ৰ ছাত্ৰীসকলক হোষ্টেলত থাকিলে মেছ ডিউছত আমি সহায় কৰোঁ সেইটো আমি সিদিনাখন দিম তাৰ লগতে আমি ডিগ্ৰী পঢ়া ষ্টুডেণ্টসকলক আমি টেক্সটবুক গ্ৰাণ্ট এটা বাই ডিবিটি আমি দিওঁ সেইটো আমি সিদিনাখন দিওঁ মাইনৰিটি স্কলাৰশ্বিপ ষ্টেটৰ আছে নেশ্যনেলটোতো তেওঁলোকে পাই থাকে ষ্টেটৰ আছে সেইটোও আমি সিদিনাখন দিম আমি চেষ্টা কৰিম যাতে 2-3 লাখ ছাত্ৰ ছাত্ৰীক সিদিনাখন আমি উপকৃত কৰিব